ৰূপজ্যোতি কৰ্মীৰ দৰে মস্তিষ্কৰ উৰ্বৰতা নথকা মানুহ আৰু মানসিক বিকাৰগ্ৰস্ত মানুহৰ কথাৰ যে প্ৰতিক্ৰিয়া দিব লাগে বুলি মই ভবা নাই। তথাপিতো আপোনালোক যিহেতু আহিছে, মই এটা প্ৰতিক্ৰিয়া দিছোঁ যে ৰূপজ্যোতি কৰ্মীক বিজেপি চৰকাৰে এজন মানসিক ডক্টৰৰ ওচৰত চিকিৎসা কৰক আৰু চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হোৱাৰ চাৰ্টিফিকেটখন সেই মানুহজনে সেই চিকিৎসকজনৰ পৰা যেতিয়া আমি দেখিম, আমি তেতিয়াহে ৰূপজ্যোতি কৰ্মীৰ দৰে পগলা মানুহৰ উত্তৰ দিম। আৰু 2026ত ৰূপজ্যোতি কৰ্মীৰ দৰে মানসিক বিকাৰগ্ৰস্ত মানুহক মৰিয়নি ৰাইজে আৰু ভোট নিদিয়ে। মৰিয়নি ৰাইজে বহুবাৰ পগলা মানুহক ভোট দিলে আৰু এইবাৰ বাৰু মৰিয়নি ৰাইজে পগলা মানুহক ভোট নিদিয়ে। ইয়াৰ আগৰবাৰ 2026ত হ'বলগীয়া নিৰ্বাচনত ৰূপজ্যোতি কৰ্মী প্ৰায় 1-1.5 লাখ ভোটত মৰিয়নি সমষ্টিত হাৰিব। সেইটো খাটাং লিখি ৰাখক। আৰু এইটো মৰিয়নি সমষ্টিবাসীৰ বাবে খুব দুৰ্ভাগ্যজনক কথা। এজন মানসিক বিকাৰগ্ৰস্ত মানুহ তেওঁলোকৰ বিধায়ক হৈ আছে। আৰু মই পুনৰবাৰ বিজেপিৰ অসম ৰাজ্যিক নেতৃত্বক মই অনুৰোধ জনাইছোঁ, ৰূপজ্যোতি কৰ্মীক আমাৰ ডিব্ৰুগড়তে এখন আছে VG বুলি, তাত ভৰাই দিবলৈ অনুৰোধ জনাইছোঁ। VG নাৰ্ছিং হোমত ভৰাই দিয়ক। আৰু যদি বিজেপিয়ে সহায় নকৰে, আমি ৰূপজ্যোতি কৰ্মীক নিশ্চয়কৈ সহায় কৰিম। আমাৰ সংগঠনৰ ফালৰ পৰাই গোটেই চিকিৎসাৰ খৰচটো দিয়া হ'ব।